নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকক মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। বন্ধু বান্ধৱীসকল, ধনতেৰাছৰ দিনটিত এটি ৰুদ্ৰাক্ষৰে কৰক এই সহজ সৰল উপায়টি। ধন ধানৰ কোনো দিন অভাৱ নহ'ব। তাৰে দুটামান কথা লৈ আপোনালোকৰ ওচৰত উপস্থিত হৈছোঁ। বন্ধু বান্ধৱীসকল, ধনতেৰাছৰ দিনটিৰ অধিক মহত্ব আছে। এই দিনটিত এনে কিছুমান উপায় আছে যি কিছু উপায় কৰাৰ ফলত মা লক্ষ্মী ও কুবেৰ দেৱৰ বিশেষ কৃপা প্ৰাপ্ত হয়। সেই ঘৰখনত ধন ধানৰ কোনো দিন অভাৱ নহয়। গতিকে জানো আহক এই উপায়টি কেনেদৰে কৰিব লাগে। বন্ধু বান্ধৱীসকল, মা লক্ষ্মী ও কুবেৰ দেৱে এনে লোকক ধন সম্পদ প্ৰদান কৰে যিয়ে শুদ্ধ চিত্তে আৰু পবিত্ৰ মনে পূজা প্ৰাৰ্থনা কৰে। যিসকল লোকে এই উপায়টি সঠিক নিয়ম মানি কৰিব পাৰে আৰু মনত শ্ৰদ্ধা ৰাখি কৰিব পাৰে, তেন্তে তেওঁৰ মাজত কোনোদিনেই নেথাকে অৰ্থৰ অভাৱ। সেয়েহে ধন সম্পদৰ ক্ষেত্ৰত যদি উন্নতি লাভ কৰিব বিচাৰে তেন্তে ধনতেৰাছৰ দিনা কৰক এই সহজ উপায়টি। সেয়েহে জানো আহক। বন্ধু বান্ধৱীসকল, ধনতেৰাছৰ দিনা সাতমুখী ৰুদ্ৰাক্ষ এটি ধাৰণ কৰক। এই পবিত্ৰ ধনতেৰাছৰ দিনটিত সাতমুখী ৰুদ্ৰাক্ষ ধাৰণ কৰা ব্যক্তি মংগল হয় বুলি শাস্ত্ৰত উল্লেখ আছে। এই সাতমুখী ৰুদ্ৰাক্ষ ধাৰণ কৰিলে ধন সম্পদ, নাম যশ ও সুখ সমৃদ্ধিত বৃদ্ধি পায়, লগতে ব্যৱসায় বাণিজ্যত উন্নতি আহে। সেয়েহে ধনতেৰাছৰ দিনা ৰাতিপুৱা সোনকালে শুই উঠি স্নান আদি কৰি শুদ্ধ বস্ত্ৰ পৰিধান কৰি মা লক্ষ্মী ও কুবেৰ দেৱক উদ্দেশ্য কৰি এগছি শুদ্ধ প্ৰদীপ জ্বলাব আৰু এটি সাতমুখী ৰুদ্ৰাক্ষ ওচৰত ৰাখি পূজা প্ৰাৰ্থনা কৰিব। পূজা কৰাৰ শেষত সেই ৰুদ্ৰাক্ষটি এডাল ৰঙা বা হালধীয়া সূতাৰে চিলাই পুৰুষে সোঁ হাতত আৰু মহিলাসকলে বাওঁ হাতত ধাৰণ কৰিব। এনে কৰিলে অধিক মংগল হয় আৰু সকলো বাধা বিঘিনি